আমি জীৱনত আগবাঢ়িবলৈ হ'লে কিছুমান বস্তু প্ৰতিযোগিতাত ল'বই লাগিব। প্ৰতিযোগিতাত নল'লে কিন্তু ভাবি থাকিলে আমি একো কামেই সম্ভৱ কৰিব নোৱাৰোঁ। সেই প্ৰতিযোগিতা মনত জাগি উঠাৰ কাৰণে এখোজ আগবাঢ়ি যাবলৈ প্ৰেৰণা পাইছোঁ। আপুনিও কেতিয়াবা নিজকে অহংকাৰী বুলি ভাবে নেকি, বা আনেও আপোনাক কেতিয়াবা অহংকাৰী বুলি কয় নেকি? এনেকুৱা এটা ঘটনা আহি পৰে জীৱনত, এনেকুৱা এটা সময় আহি পৰে জীৱনত, কেতিয়াবা নিজকে অহংকাৰী বা আনেও অহংকাৰী কোৱা যেন অনুভৱ হয়। ঠিক এটা কাহিনী ক'ব লৈছোঁ। দুদিনমানৰ আগতে এজন বন্ধুৰ পৰা গাড়ী এখন খুজিছিলোঁ অকণমান দূৰলৈ যাবলগীয়া হোৱাত, কিন্তু বন্ধুজনে তেতিয়া সেইদিনা বহু বেয়াকৈ ক'লে, গাড়ীখনো নিদিলে। যিহেতু মোৰ ওচৰত গাড়ী নাই, মোৰ ওচৰত বাইকহে এখন আছে, গাড়ী এখন খুব বেছি দৰকাৰ হৈছিল। বন্ধুজনৰ ওচৰত নাপায় তেতিয়া নিজকে বহুত বেয়া লাগিছিলে আৰু নিজকে অহংকাৰী মন জাগি উঠিছিল, জেদী মন ভাৱ জাগি উঠিছিল। আৰু তেতিয়া বন্ধুজনে মই তেতিয়া বন্ধুজনক অকণমান বেয়াকৈ ক'লোঁ। চাগে তেতিয়া বন্ধুজনে মোকো অহংকাৰী বুলি ভাবিছে নেকি। সেইকাৰণে ভাবিছোঁ জীৱনত সকলো বস্তু প্ৰয়োজন লাগে, সকলো বস্তু। আজিৰ পৰা এটা নতুনকৈ জীৱন আৰম্ভ কৰিম বুলি ভাবিছোঁ, য'ত নেকি আমাক গাড়ী এখন খুব বেছি প্ৰয়োজন হয়। আৰু কেতিয়াবা এনেকুৱা বিপদ হয়, ধৰক কেতিয়াবা আপোনাৰ হস্পিটেল যাব লাগে, কেতিয়াবা ফুৰিব যাবৰ কাৰণে বহুত দূৰলৈ কেতিয়াবা ভ্ৰমণ কৰিবলৈ যাবলৈ মন যায়। নিজৰ ওচৰত এখন যেতিয়া গাড়ী নাথাকে ন, বন্ধুৰ ওচৰত থাকে যেতিয়া, বন্ধুজনে দিবলৈ টান পায় আৰু লৈ ফুৰাবলৈও টান পায়, তেতিয়া বহুত মনত অহংকাৰী মন জাগি উঠে, নিজকে ল'মেই কৰিমেই তেনেকুৱাও ভাৱ আহে, হয়নে? আৰু চাগে যেতিয়া তুমি বা মই বন্ধুজনক বেয়াকৈ কৈ দিওঁ, বা তোৰ দিবলৈ মন নাই বা তই নিদিয়ই, এনেকুৱা ধৰণৰ যেতিয়া কথাবিলাক কৈ দিওঁ ন, তেতিয়া বন্ধুজনৰ মনত মোৰ কথাখিনি অহংকাৰী যেন অনুভৱ কৰে, হয় নাই বাৰু? এনেকুৱা পৰিস্থিতি আপোনালোকৰ বাৰু হয় নাই, কেতিয়াবা হৈছে নেকি? সেইকাৰণে মই ভাবিছোঁ ময়ো এখন গাড়ী ল'ম, টেকেলি এটা আনিলোঁ এয়া, আৰু কাম কৰা পইচা যিমানখিনি পাওঁ, এটকা দুটকাকৈ ময়ো আজিৰ পৰা সাঁচি যাম বুলি ভাবিলোঁ। এয়া 10 টকা 20 টকা যিমানখিনি পাৰোঁ এনেকৈ সাঁচি যাম, আৰু এনেকৈ সাঁচি ময়ো এখন গাড়ী ল'ম। সেইকাৰণে ভিডিঅ'টো বনাইছোঁ, যিহেতু বন্ধুজনে বেয়াকৈ ক'লে, তাৰ প্ৰতিযোগিতাতে ময়ো গাড়ী এখন ল'বলৈ চেষ্টা কৰিম। সেইকাৰণে আজিৰ পৰা এয়া টেকেলি আনি ল'লোঁ, আৰু এনেকৈ 10 টকা 20 টকাকৈ ভৰাই যাম। নাজানো কেতিয়া ল'ব পাৰোঁ, কিমান দিনলৈ সম্ভৱ হয়গৈ, কিন্তু ল'ম, এয়া প্ৰতিশ্ৰুতি। সেইকাৰণে ভৰাইছোঁ। আচলতে আমি জীৱনত আগবাঢ়িবলৈ হ'লে কিছুমান বস্তু প্ৰতিযোগিতাত ল'বই লাগিব। প্ৰতিযোগিতাত নল'লে কিন্তু ভাবি থাকিলে আমি একো কামেই সম্ভৱ কৰিব নোৱাৰোঁ। সেইকাৰণে হাতে কামে লাগি যাব লাগে। আৰু আজি চাগে বন্ধুজনে মোক তেনেকৈ নক'লে হ'লে কিন্তু মোৰ মনত কেতিয়াও ভবা শক্তি নহ'ল হ'লে যে মই এখন গাড়ী ল'ম, বা মোক এখন গাড়ী খুব প্ৰয়োজন, অনুভৱেই নহ'ল হ'লে, যিহেতু বন্ধুজনে তেনেকৈ বেয়াকৈ কৈ দিলে আৰু ময়ো বন্ধুজনক অকণমান ক'লোঁ। সেয়াই প্ৰতিযোগিতা আচলতে। সেই প্ৰতিযোগিতা মনত জাগি উঠাৰ কাৰণে এখোজ আগবাঢ়ি যাবলৈ প্ৰেৰণা পাইছোঁ। এটকা দুটকা সাঁচি যাওঁ, কেতিয়া সম্ভৱ হয়গৈ ক'ব নোৱাৰোঁ, মুঠতে সাঁচি যাম বুলি ভাবিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে অতি সোনকালে এখন গাড়ী ল'ব পাৰোঁ। আৰু বহুত বেছি আশাবাদী, এনেকৈয়ে সাঁচি যাম। কিমান দিনত ফুল হয়গৈ নাজানো, লাখ টকাটো এইটো নহ'বগৈও পাৰে, যিমানখিনি পাৰোঁ সাঁচি যাম। আৰু অলপ চলপ বেংক একাউণ্টতো ৰাখিব লাগিব, ইয়াতো অকণমান সাঁচি যাওঁ, কাৰণ 10 টকা 20 টকা পালে আমি কিবা কিবি বিস্কুট পেকেট কিবা কিবি খাই পেলাওঁ, সেই টকাটোৱে যাতে এনেকৈ ৰাখি ইয়াতো অকণমান পইচা গোট খাওক। সাঁচি যাম আজিৰ পৰা, আৰু আশীৰ্বাদ কৰিব কিন্তু আপোনালোকে যাতে এখন গাড়ী অতি সোনকালে ল'ব পাৰোঁ। কৃষ্ণ হৈছে দেই, 20 টকা 20 টকাকৈ এনেকৈ সদায় যদি 20 টকাকৈ থওঁ, সেনেকৈও বহুতখিনি হৈ যাওঁ আৰু এয়া এনেকৈয়ে থ'ব লাগিব।